বাঘৰ নেগুৰেৰে কাণ খজুৱাৰ কথা নিশ্চয় শুনিছে আপুনি, কিন্তু বাস্তৱত তেনে ঘটনা কেতিয়াবা দেখিছেনে? গোলাঘাটত ওলাইছে বাঘৰ নেগুৰেৰে কাণ খজুৱা যুৱক। পিঞ্জৰাৰ ভিতৰত আবদ্ধ এটা ডাঙৰ নাহৰ ফুটুকী। পিঞ্জৰাটোক ঘেৰি উৎকণ্ঠিত জনতাৰ ভিৰ। তাৰ মাজতে একাংশই অসহায় নাহৰ ফুটুকীটোৰ ওপৰত চলাইছে অত্যাচাৰ। যেন বাঘৰ নেজেৰে কাণ খজুৱাৰ চেষ্টা। প্ৰবাদত পোৱা কথাষাৰ বাস্তৱত অনুভৱ কৰাৰ চেষ্টা এজনৰ পিছত আনজনৰ। এইবিলাক মানে কি জতুৱা ঠাঁচ আছে ন বাঘৰ নেজেৰে কাণ খজোৱা চাইছো আৰু এনেই ট্ৰাই কৰি। বাঘটো আনকালে পোৱা নাই ন, আজি পাইছো আৰু সেইটো কাৰণে চাই লৈছো ট্ৰাই কৰি, ভাল লাগিছে। গোলাঘাটৰ কাঠকটীয়াত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাইছিল এই নাহৰ ফুটুকীটোৱে। শুকুৰবাৰে বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকীটো। আৰু তাৰ পিছৰ দৃশ্য এয়া। পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীৰ ওপৰত বীৰত্ব প্ৰদৰ্শন। কেৱল নেজেৰে কাণ খজুৱাতেই ক্ষান্ত থকা নাই। একাংশই যদি লাঠিৰে নাহৰ ফুটুকীটোক খুচিছে, আন একাংশই আকৌ জোকোৱাৰ চেষ্টা কৰিছে। সভ্য সমাজক লজ্জিত কৰা এক দৃশ্য। কাঠকটীয়া ৰাইজে আমাক কৈছিলে যে 4-5 দিনৰ আগৰ পৰা বাঘৰ সন্ত্ৰাস হৈ আছিলে, গতিকে আমি সেই ব্যৱস্থা কৰি ৰেঞ্জৰ পৰা গঁৰাল পিঞ্জৰা আনি পেলাই পতাত আজি বাঘটো তাত বন্ধ হ'ল। গতিকে এতিয়া আমি তাৰ ব্যৱস্থাটো কৰিম নিবলৈ কাজিৰঙা নহলে নামবৰ। এতিয়া ৰাইজে নামবৰত মেলাটো বিচৰা নাই, গতিকে আমি কাজিৰঙালৈ নিয়াটোৱে ব্যৱস্থা কৰিম। এই দৃশ্যই আকৌ এবাৰ উদ্ৰেক ঘটালে সেই প্ৰশ্নৰ, মানুহ সঁচাকৈ জীৱশ্ৰেষ্ঠনে? গোলাঘাটৰ পৰা মুস্তাক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।